Hello friends, good morning. It actually good morning hoy thoka nai jane na ite 12টা বাজি গল আপোনালোকৰ ওচৰত আহিলো আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ কাৰণ বহুত দিনৰ মূৰত কিবা নহয় কিবা এটা দেখালে ভাল লাগে ন সো আহিছো আপোনালোকৰ ওচৰত আজি actually 9 to 6 busy পুৰা নতুনকে যেটা জয়েন কৰিলো না অফিসটো তেতিয়া 9 to 6 পুৰা busy হৈ গলো জানে নে লাঞ্চ ব্ৰেক পাও 1 ঘন্টা সময় লাঞ্চ ব্ৰেক পাও সেই 1 ঘন্টা সময় খোৱা লোৱা কৰোতে গুছি যায় মোবাইল তো অকমান চাও কাৰণ ৰাতি সিৰিয়েল চাবলৈ টাইম না পাও সো মই অনুপমাখন চাও ঠিক আছে তো হেতু মই ফেসবুকত চাও অনুপমাখন দিনতে চাই লো মানে ৰাতি আহিবলকে এপিসোডটো মই দিনতে চাই লো তো ৰাতি কিবা টাইম নহয় বহুত দিনৰ আহিলো আপোনালোকৰ ওচৰত আজি এটা ব্লগ লৈ আধুনিক পদ্ধতিত যি ধৰণে আপোনালোকৰ ধান মৰা হেৰিবিলাক চলি আছে প্ৰসেস বিলাক চলি আছে যুগ বিলাক কেনেকে বদলি হৈ আছে নহয় জানো সেই দিনালৈকে আমি যেতিয়া গাঁৱত আহিছিলো আমাৰটো এইবিলাক ধান খেতি সান খেতি এইবিলাক তো বুজিয়ে পোৱা নাছিলো তাৰমানে যেতিয়া বৰদুতাহঁতৰ ঘৰত আহিছিলো বৰদুতাহঁতক দেখা পাও যে এনেকে মৰাণ মাৰি থাকে আমি বৰদুতাহঁতে কয় আমি মৰাণ মাৰি আছো কি মৰাণ মৰা তাৰমানে নলবাৰী ভাষাত মাৰাণ মাৰা বুলি কয় ঠিক আছে তো বুজিবলৈ টান হৈছিলে কি মৰাণ মৰা তাৰ পিছত কয় আৰু যে এয়া নহয় গৰুৰে নহয় আমি ধান বিলাক খসি পেলে যেতিয়া ধানটো ওলাই নহয় তাৰ পিছত আমি এইবিলাক থৈ দিও যেতিয়া আমাক মানে লাগে আৰু তেতিয়া মিলত গৈ পেলে আমি এইবিলাক মানে ধানটো বানি আনো ঠিক আছে তাৰ পিছত লাহে লাহে বুজিছিলো আৰু সৰু থাকোতে ইমানটো এয়া নাছিলে আৰু তাৰ পিছত এতিয়া যেতিয়া মানে গাঁৱৰ পৰিবেশত আহিলো নিজেই দেখিলো মেলিলো তাৰ পিছত গম পাইছো যে ধানৰ খেতি কৰা হৰিহৰ খেতি কৰা হক যিকোনো বস্তু খেতি কৰাতে বহুত ইয়া হয় কষ্ট হয় মোৰ হাজবেণ্ডেটো ৰাতিপুৱাই উঠি যায় এইবিলাক মানে সাৰ সাৰ ছটিয়াই থাকে কিবা কিবি কৰে মোৰ উঠোতে অকমান টাইম লাগে আজিটো সানডে হ'ল ন তো আজি অকমান উঠোতে আৰু অলপ টাইম লাগিছে তাৰ মানে 7:30 মান বাজিছে আৰু মোৰ টিকলুটো কি জানে নে যেদিনাখন মানে তাৰ স্কুল থাকে সেইদিনা তাক মাতি মৰিলেও সি মানে নুঠে আৰু যেদিনা তাৰ স্কুল নাথাকে সেইদিনা সোনকালে উঠে উঠি পেলাই কৈ থাকে মা উঠা কি হ'ল তুমি ইমান দেৰিকে শুই থাকা তাৰপিছত মই উঠিলো উঠি মেলি ঘৰৰ কাম চাম কৰিলো কিছু কাম আছিলে সানডে বুলিতো জানেই নহয় সবৰে কাম থাকে এদিন তাৰপিছত কাম চাম কৰি মেলি এতিয়া অকমান বহিছো 5-10 মিনিটৰ কাৰণে এতিয়া ভাত বনাবলৈ যাও ভাত পানী বনাই তাৰ পিছত আপোনালোকক দেখাম আজি ইভিনিং মানে কেনেকৈ আমি মৰাণ মাৰো এইবিলাক দেখাম যদি চাই ভাল পায় জনাব ঠিক আছে থ্যাংক ইউ এই সব হৈছে আমাৰ জহা চাউল বৰা চাউল আৰু এয়া হৈছে আমাৰ খোৱা চাউলৰ ধান দেখিছে এয়া ৰঞ্জিত ধান বুলি কয় এই সব এতিয়া আমাৰ মেচিন আহিব অকমান দেৰিকে আহিব আমি লাঞ্চটো কৰি উঠাৰ পিছতে আহিব আৰু তাৰ পিছত এয়া মোৰ সাসুমাৰ এডাল উৰহি উঠিছে চাওক না কেনেকে পুৰা পুতি কৰি ৰাখিছে এই উৰহিডাল এনেকে ওপৰলৈ বগাই গৈছে এইফালেদি এডাল বগাইছে নহয় আৰু এইফালেৰেও এডাল বগাই গৈছে যেতিয়া লাগিব তেতিয়া আপোনালোকক দেখাম বাৰু ঠিক আছে তো আজি আপোনালোকক দেখাম মই ধান মৰা মেচিনেৰে কেনেকে ধান মাৰে এই সব দেখাম অকমান ওয়েট কৰক এইটো হৈছে আমাৰ ধান মাৰা মেচিন দিয়া কোৱা কেনেকে ধান মাৰিব কোৱা এটো এতে দিব লব তেতিয়া আহিব এটো তিনকে হুই দিব আৰু ধান ওলাইব ধান কোন ফালি ওলাইব ধান ইফালে ধান তুমাব হেতু তুমাব ইফালে যাম ন কোনফালে ওলাই আহিব ন ধানটো পিছফালে দি ওলাব এইফালে ওলাব এই প্লেটখনত দি ন এই প্লেটখনত দি ধানটো ওলাই আহিব মানে ইফালে মেচিনত ভৰাই দিব ধান ওলাই আহিব এই ধান এই ধান ওলাই আহিব ন ক'ত ষ্টাৰ্ট কৰে ক'ত ষ্টাৰ্ট কৰিব মেচিনটো এটা স্টার্ট করব ইঞ্জিনটো এতে আছে রেঞ্চ লাগাবো ঘুরে দিব স্টার্ট হয়ে যাব হয় নেকি ধানৰ মুঠিবোৰ মানে ইয়াত বিচাৰি লৈ যোৱা হৈছে মেচিনৰ ওচৰত লৈ যোৱা হৈছে ঠিক আছে আৰু কিছু আমি বিধানৰ কাৰণে থৈ দিব লাগিব তো বাছি আছো ইয়াতে প্ৰথমতে আমি জহা চাউল আৰু বৰা চাউলৰ এইখিনি মাৰি লও ধানখিনি মাৰি লও তাৰ পিছত আমি খোৱা ধানখিনি মাৰিম ৰঞ্জিত ধানখিনি পিছত মাৰিম কাৰণ নহলে সব মিক্স আপ হৈ যায় ন সব মিক্স হৈ গলে মানে জহা বৰা খোৱা সব চাউল মিক্স হৈ গলে পিছত খাই কিনে সোৱাদ নালাগে সো এইটো কাৰণে মানে ইয়াতে আমি প্ৰথমতে জহা চাউলখিনি মাৰি লও তাৰ পিছত বৰা চাউলখিনি মাৰিম সো চাই থাকক আপোনালোকে আগলৈ পোৱালিও পুৰা কামত লাগি গৈছে আৰু চাকচোন
সো গাইজ আজি আপোনালোকক দেখুওৱা হ'ল আধুনিক পদ্ধতিত কি ধৰণে ধান মাৰিব পাৰি আৰু এনেকৈ ধান মৰাৰ পিছত গোটেইবিলাক আমি বস্তাত এতিয়া থৈ দিছোঁ অকণমান দেৰিকৈ বা আমি অহাকালিলৈকে আমি ভঁৰাল ঘৰত থ'ব পাৰিম আৰু